অ খুৰী কাম হ'ল ময়ো এইমাত্ৰ আজৰি হ'লোঁ মই ভাতৰ যোগাৰ কৰি আছোঁ এই বাবা নদীত গেল গা ধুবা বাবা নদীত গেল বন্ধু এটা আহিছে গা ধুবা সেইকাৰণে আৰু মই ভাতত গেলি ওলাই আহিলোঁ নাপাওঁ অঁ 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 কাৰণে জিকা আলু ভাজোঁ আৰু দালি অলপ বনাম আৰু তিতাকেৰেলা আলু ভাজিম তাৰমানে কি হৈছে আজি নিৰামিষ খাব মাছ আছে তাৰমানে কি হৈছে আজি পূজনীয়া মাজনী আৰু ফোন কৰিছে পূজাক যাব এতিয়া পূজাক যাম যিহেতুকে চৰক পূজা এতিয়া পূজাক যাম যিহেতুকে হেৰি মাছ খাব ভাল নালাগে মই নিৰামিষে খাওঁ আমি এই 3-4টামান বজাত যাওঁ নেকি তাকে যাম সেইকাৰণে মাছ আছে নবনাওঁ মই নিৰামিষ খাই যাম আৰু এই পূজাখন ডাঙৰ পূজা নে ডাঙৰ পূজা ভয়ো লাগে সেনেকৈ কিবা এটা সেই কৰিম হয়নে সেই গতিকে মই ভাবছোঁ কি পাৰিব নেকি শক্তি আছে ভগৱান আছে যাবা না আমাৰ লগতে নহয় আমাৰ ই ৰিক্সাত ভাড়া নালাগে তুমি এনেই যাবা আমাৰ বাবু পাহি আৰু কাম কৰা ছোৱালীটোৰ ল'ৰা ছোৱালী দুটা মাজনী মই তুমি আগত দেখিব বহিব পাৰিবা ই ৰিক্সা ঠিক কৰিলোঁ ভাড়া দিবা নালাগে যাবা খুজিছ যিহেতুকে ক'লা ময়ো শুনিলোঁ বেয়া লাগে দেচোন সেনেকৈ তুমি এতিয়া লগত ধৰিহে নৰিবা যাবা কথাটো কৈছোঁ এওঁ এতিয়া যাম বুলি কৈছে এতিয়া লগত ধৰিহে যাব নোৱাৰিব এতিয়া মই সেইকাৰণে 4টা বজাত যাম দে সেনেকৈ লগ লাগি হয় নে ভালো লাগব দে তই 4টা বজাত সেই কৰিম দে তিতাকেৰেলা আলু এই পিঁয়াজ জলকীয়া এই জিকা বাবা নদী আছিল প্ৰণৱৰ লগত বিহুৰ কাপোৰ আমাৰ এখেতে বিহুৰ কাপোৰ আনি দিলে মোক হেল্ল' গাড়ী চাহ কালি কৰিম কালি 1 তাৰিখ কালি কৰিম
মসুর ডাল raba দেখা পাবা raba ইচ্ছে ইচ্ছে সহে জানছ জান দেখছে না পিঠিত পিঠিত বরখি বিন্ধাইছে জান দেখছে না